নমস্কাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ। আজি মই আপোনালোকক শিলিখাৰ কেইটামান এনেকুৱা গুণৰ কথা কম জানি আচৰিত হ'ব। আমাৰ ওচৰে পাজৰে পৰি থকা এই শিলিখা ফলটোত এনেকুৱা কিছুমান গুণ আছে যি নেকি অৰ্শ অৰ্জিনতা, ৰক্ত আমাশয়, জ্বৰ, কাহ, মূত্ৰ ৰোগ, বাত বিষ, কোষ্ঠকাঠিন্য, জঠৰ, বায়ু, হাঁপানি, হিকটি, বমি, কৃমি, পেট বিষ, প্লীহা বৃদ্ধি, যকৃত দোষ, দুৰ্বলতা, স্মৃতিভংগ, ক্ষত, দাঁতৰ অসুখ, বৃশ্চিক দংশন ইত্যাদি অনেক ৰোগত ই মহা ঔষধৰ কাম কৰে। এই যে মই বেমাৰখিনিৰ নাম ক'লোঁ আপোনালোকক, ইয়াতে আমি কেনেদৰে এই শিলিখা ব্যৱহাৰ কৰি আৰু কিহৰ লগত মিহলি কৰি খালে উপকাৰ পাব পাৰোঁ, একেবাৰে নিৰাময় কৰিব পাৰোঁ এইখিনি বেমাৰ, তাকে সবিশেষ জনাম ভিডিঅ'টি মনোযোগেৰে চাওক আৰু সম্পূৰ্ণকৈ চাওক। কথাখিনি ভালদৰে বুজি ল'লেহে ইয়াক আপুনি ঔষধ হিচাপে নিজে ব্যৱহাৰ কৰাৰ লগতে আনকো আপুনি দিব পাৰিব। মুখৰ ভিতৰত হোৱা যিকোনো ঘাঁ, লাগিলে টনচিলেই হওক বা আপোনাৰ জিভাগুটি হওক বা বিভিন্ন ধৰণৰ আমাৰ মুখৰ ঘাঁই নহওক কিয়, সকলোখিনি নিৰাময়ৰ কাৰণে আপুনি শিলিখা যদি কেঁচা হয় আপুনি পিচি তাৰ 2 চামুচ ৰস এগিলাচ পানীত মিহলাই ল'ব। পাউডাৰ হ'লে আপুনি 2 চামুচ এগিলাচ কুহুমীয়া গৰম পানীত মিহলাই ল'ব। লৈ সেই পানীখিনি আপুনি কুলকুলি কৰক। দিনটোত 3-4 বাৰ কৰক, 2-3 দিন কৰক, চাওক ঘাঁ আপোনাৰ তৎক্ষণাত শুকাই গৈছে, অসহ্য বিষো আপোনাৰ নাইকিয়া হৈ গৈছে। আয়ুৰ্বেদিক শাস্ত্ৰ অনুসৰি বৰ্ষা কালত সন্দৰ্ভ নিমখৰ লগত শিলিখা গুড়ি বা শিলিখা, শৰৎ কালত চেনিৰ লগত, হেমন্ত কালত শতচূৰ্ণৰ লগত, শীতকালত পিপলি পাউডাৰ লগত, বসন্ত কালত মৌজোলৰ লগত আৰু এতিয়া গ্ৰীষ্মকালত গুড়ৰ লগত শিলিখা ব্যৱহাৰ কৰিলে ঋতুৰ সম্পৰ্কীয় তাৰ প্ৰাকৃতিকগতভাৱে আমাৰ ঋতু সলনি হ'লে যিখিনি বেমাৰ আমাৰ হ'বলগীয়া থাকে শৰীৰৰ কাৰণে সেইখিনি আপোনাৰ টোটেলি নিৰাময় কৰে। এইকেইটা দিনত মই যিহেতু কৈছোঁৱে আমাৰ ঋতুকেইটাৰ কথা আৰু কোনটো ঋতুত কি ধৰণেৰে কিহৰ লগত মিহলি কৰি খাব লাগে, তেনেকৈ যদি সেই ঋতুকেইটাত যদি সদায় আপুনি খাই থাকে তেতিয়াহ'লে আপোনাৰ একো বেমাৰে লগ দিব নোৱাৰে বুলি আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত লিখা আছে। গতিকে বহুতখিনি কথা কৈ লাভেই নাই। আমি যদি ঋতুটো অনুসৰি এনেদৰে খাই থাকোঁ তেতিয়াহ'লে আমি নিজেই দেখোন কিছুমান বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম। শিলিখা নিমখৰ সৈতে খালে কফ নাশ হয়, চেনিৰ সৈতে মিহলাই যদি খায় পিত্ত নাশ হয়, ঘিউৰ সৈতে মিহলাই খালে শৰীৰৰ যি গাঁঠিয়ে গাঁঠিয়ে হোৱা বাত বিষ বুলি কওঁ তাৰ পৰা আপুনি নিৰাময় পাব পাৰে। গুড়ৰ সৈতে খালে সৰ্বৰোগ নাশ হৈ থাকে। শিলিখা যদি আপুনি কেঁচাই চুবাই খায় হজম শক্তি বৃদ্ধি হয়, পিচি যদি খায় শৌচ খোলোচা হয়, কম মাত্ৰাত যদি সিজাই খায় শৌচ কঠিন হয়, যদি আপোনাৰ শৌচ পনীয়া হয় তেতিয়া খালে, ভাজি খালে বায়ু, পিত্ত আৰু কফ নাশ হয়। আহাৰৰ লগত যদি আপুনি শিলিখা এটা খাব পাৰে তেতিয়াহ'লে শক্তি বৃদ্ধি হয়। লগতে বায়ু অৰ্থাৎ গেছ, পিত্ত, টেঙা পানী উগাৰ অহা, পেট ফুলা, কফ আদি নানান শৰীৰৰ সেইখিনি বেমাৰ আপোনাৰ নিৰাময় হৈ থাকে। লগতে আপোনাৰ শৰীৰৰ দূষিত পদাৰ্থখিনি আপোনাৰ বিভিন্ন মাধ্যমেৰে উলিয়াই আপোনাৰ শৰীৰটো পৰিষ্কাৰ আৰু বীজাণুনাশক কৰি ৰাখে। নাৰিকল তেলৰ লগত পুৰঠ শিলিখা ভালদৰে সিজাই, শিলিখাটো যদি আপুনি কেঁচাকৈ লৈছে পুৰঠ শিলিখাটো ধুনীয়াকৈ তাৰ মাংসখিনি উলিয়াই লৈ পিচি সেইখিনি আপুনি নাৰিকল তেলৰ লগত মিহলাই ভালদৰে গৰমাই লৈ সেইখিনি যদি আপুনি নিয়মিত ৰূপে চুলিত লগাই থাকে তেতিয়াহ'লে চুলি সৰা সম্পূৰ্ণৰূপে বন্ধ হয় আৰু চুলি ক'লা হয়, পকা চুলি
যদি আপোনাৰ বয়সৰ আগতে চুলি পকা যি সমস্যা তাৰ পৰা আপোনাক বচাই ৰাখে। শিলিখা পিহি গালত ডাঠকৈ ঘঁহিলে পিঠা খোৱা নিচিনা যি আমাৰ গাল ফুলা অসুখটো হয় তাৰ পৰা আপুনি উপশম পাব পাৰে। পিঠা খোৱাৰ বন দৰৱ নাই, ইয়াক এণ্টিবায়'টিকেহে ভাল কৰিব পাৰি। গতিকে এই যে পিঠা খোৱা হয় তেতিয়া আপুনি শিলিখা পিহি অলপ ডাঠকৈ পলেপ এটা আপোনাৰ যিটো ছাইডত হৈছে ডিঙিৰ পৰা গাললৈকে এটা পলেপ লগাই থ'বচোন। চাব আপোনাৰ তাৰ যি অসহ্য বিষ সেই বিষ নিৰাময় হয়। লগতে যিহেতু এণ্টিবায়'টিক কিয় কয়, সেইটো হৈছে এটা বীজাণু অৰ্থাৎ এটা ভাইৰাছৰ আক্ৰমণ বুলিয়েই ক'ব পাৰি। সেই বীজাণুখিনি ধ্বংস কৰি আপোনাৰ পিঠা খোৱা যি সমস্যা সেয়া ভাল কৰে। কিন্তু ইমানবোৰ ভাল গুণ থকাৰ উপৰিও অকণমান বেয়া গুণ নথকাও নহয়। গৰ্ভৱতী তিৰোতাই, দুৰ্বল মানুহে, ক্লান্ত মানুহে, ৰুক্ষ প্ৰকৃতিৰ লোকে শিলিখা খোৱাটো বৈদ্যসকলে নিষেধ কৰিছে। গতিকে আপুনি যদি বহুত বেছি খঙাল তেতিয়াহ'লে শিলিখা নাখাব, বেয়া। বেছি দুৰ্বল যদি আপুনি হৈ আছে তেতিয়া শিলিখা নাখাব, ভাল নহয়। একদম ল' প্ৰেছাৰৰ লোকৰ কাৰণে শিলিখা একদম বেয়া আৰু গৰ্ভৱতী তিৰোতাৰ কাৰণে। গতিকে জানিলেনে শিলিখাজোপাৰ আমাৰ কাষতে থকা ইয়াৰ গুটিৰ পৰা কিমান আমাৰ উপকাৰ হয়, কিমানখিনি ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। ভিডিঅ'টি চাই যদি আপোনাৰ ভাল লাগিল এটা লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।